নিখিল বড়ো ছাত্ৰ সন্থাই যি অধ্যক্ষ উপেন্দ্ৰ ব্ৰহ্ময়ে যি সপোন দেখিছিলে বড়ো জাতি বিশ্ব দৰবাৰৰ এটা পূৰ্ণাংগ জাতি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতৰ যি আধৰুৱা সপোন তেখেতে মৃত্যুবৰণ কৰিলে কিন্তু তেখেতে যি সপোন দেখিছিলে বড়ো জাতি পূৰ্ণাংগ জাতি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেখেতৰ আধৰুৱা সপোনটো আমি নিখিল বড়ো ছাত্ৰ সন্থাই আগন্তুক ইংৰাজী 2024 চনত তেখেতৰ সপোনটো পূৰণ কৰিবৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই বিভিন্ন আমি কাৰ্যসূচী গ্ৰহণ কৰিছোঁ আৰু ইয়াক লৈ পেলাই আমি ৰাইজক অনুৰোধ জনাইছোঁ মানে ভাল এটা আঞ্চলিক কমিটি বৰছলা আঞ্চলিক কমিটি এপছো তেখেতসকলে আজি 51তম তেখেতসকলৰ বছৰকীয়া অধিৱেশন শিঙমাৰী গাঁৱত অনুষ্ঠিত কৰিছে আৰু এই অধিৱেশনটো সংগতি ৰাখি তেখেতসকলে এটা অপেন সেশন আয়োজন কৰিছে আৰু অপেন সেশনত মোক আমন্ত্ৰণ জনাইছিলে উপস্থিত হৈ পেলাই ভাল লাগিছে আৰু নিখিল বড়ো ছাত্ৰ সন্থাই আমি জন্ম লগ্ননিৰ পৰা এতিয়ালৈকে 2023 চনলৈকে আমি বড়ো জাতিটো এটা পূৰ্ণাংগ জাতি হিচাপে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি বিভিন্ন কাৰ্যসূচী লৈ কাম কৰি আহিছোঁ আৰু এই বিভিন্ন কাৰ্যসূচী লোৱাত আমাৰ ৰাইজৰ নিশ্চয় আমি নিখিল বড়ো ছাত্ৰ সন্থাক সহযোগ কৰিব লাগিব আৰু এই কথাকে আমি ৰাইজক অনুৰোধ জনাইছোঁ আৰু নিখিল বড়ো ছাত্ৰ সন্থাই আগন্তুক 6 বছৰ আমি শিক্ষা ক্ষেত্ৰত বড়োসকলক আগুৱাই নিবৰ কাৰণে আমি এটা মিছন গ্ৰহণ কৰিছোঁ আৰু এই মিছনৰ নামটো হ'ল স্কিল এণ্ড কোৱালিটি এডুকেশ্যন কাৰণ আমি অকল শিক্ষা গ্ৰহণ কৰিলে নহ'ব আমাৰ শিক্ষাটো গুণগত হ'ব লাগিব আগন্তুক আমি 6 বছৰ শিক্ষা ক্ষেত্ৰত কাম কৰিবৰ কাৰণে আমি হাতত লৈছোঁ আৰু মই আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে 2006 চনৰ পৰা নিখিল বড়ো ছাত্ৰ সন্থাই শিক্ষা ক্ষেত্ৰত আমি কাম কৰি আছোঁ কাৰণ এটা জাতিক যদি পূৰ্ণাংগ জাতি হিচাপে প্ৰতিষ্ঠা কৰিব লাগে তেতিয়াহ'লে জাতিৰ প্ৰত্যেকটো আমাৰ যিখিনি আমাৰ মানুহ আছে তেখেতসকলে শিক্ষা ক্ষেত্ৰত আগবাঢ়িব লাগিব আৰু আমি নিখিল বড়ো ছাত্ৰ সন্থাই 2006 চনত আমি হিচাপ কৰিছিলোঁ প্ৰায় 19 লাখ বড়োসকলক লৈ পেলাই আমি হিচাপ কৰিছিলোঁ যে বড়োসকলৰ শিক্ষাৰ হাৰ কিমান যেতিয়া আমি 2006 চনত আমি হিচাপ কৰিছিলোঁ তেতিয়া মাত্ৰ 19,000 বড়োসকলৰ ভিতৰত শিক্ষাৰ হাৰটো অকল 20%, তাৰমানে 100 জনৰ ভিতৰত অকল 20 জনে পঢ়িব জানে আৰু লিখিব জানে তাৰ কাৰণে আমি বহুত কাৰ্যসূচী গ্ৰহণ কৰিলোঁ মিছন গ্ৰহণ কৰিলোঁ আৰু আহি 2021 চনত আমি পুনৰ হিচাপ কৰিছিলোঁ এতিয়া আমি পাইছোঁ প্ৰায় 50% বড়োসকলে শিকিব জানে লিখিব জানে পঢ়িব জানে আৰু বৰ্তমান অসমৰ যি শিক্ষাৰ হাৰ আমি জনাত 89.5 প্ৰায় 90% আমি যদি 90% লগত ফেৰ মাৰিব লাগে সেইকাৰণে বড়োসকলে আকৌ শিক্ষা ক্ষেত্ৰত আগবাঢ়িব লাগিব সেইকাৰণে আমি অহা 6টা বছৰ নিখিল বড়ো ছাত্ৰ সন্থাই শিক্ষা ক্ষেত্ৰত কাম কৰিবৰ কাৰণে আমি হাতত লৈছোঁ আৰু এই কথাকে আমি ৰাজ্য অনুৰোধ জনাইছোঁ নতুন